লক্ষীপুৰ হিমলাবাৰী ক্লাবৰ ভূমিক লৈ টনা আজৰা গোপনে পঞ্চায়ত ক্লাবৰ ভূমি ক্ৰয় ৰাইজৰ প্ৰতিবাদী সভা গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজচক্ৰৰ অন্তৰ্গত হিমলাবাৰী ক্লাবৰ ভূমি গোপনে ক্ৰয় কৰা কেন্দ্ৰ কৰি কালি হিমলাবাৰীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সরকারি মাটি দখল করা নচলিব শিমুলবাড়ি অরুণোদয় ক্লাবর মাটি 2 নম্বরই করি মন্ডল আর কানান গয়ে চালাকি চতুরালি করি এতে ফটো মারিয়ে লৈ যায়। জনমতে 1962 চনতে নইমুদ্দিন বেপাৰী নামৰ ব্যক্তি এগৰাকীয়ে এক কথা 4 লেচা ভূমি হিমলাবাৰী বজাৰৰ ভূমি পঞ্চায়তৰ নামত নাম জাৰি কৰি দিছিল। ক্ষুদ্ৰ পঞ্চায়তখন নোহোৱাত গাঁওবাসীয়ে জিলা পৰিষদৰ পৰা ভূমিখিনি অৰুণোদয় ক্লাবৰ নামত কৰি আনে। গাঁওবাসীয়ে কেইবছৰমান পিছত উক্ত স্থানত এটা ক্লাবৰ নামত গৃহ নিৰ্মাণ কৰি ক্লাবৰ কাম কাজ চলাই থাকে। ইয়াৰ মাজতে ভূমিদাতা নইমুদ্দিন বেপাৰীৰ পুত্ৰ জলিলুদ্দিন আৰু সোহৰাব আলীয়ে ক্লাবৰ ভূমিখিনি গোপনে বিক্ৰী কৰাৰ চক্ৰান্ত কৰাত ৰাইজে সভা অনুষ্ঠিত কৰে। সভাখনৰ জৰিয়তে পঞ্চায়তৰ নামত থকা ভূমিখিনি ক্লাবৰ নামত এক কথা 4 লেচা নাম জাৰি কৰি দিয়াৰ বাবে গাঁৱৰে যুৱক আব্দুর রহমানক 5,000 টাকা দি দায়িত্ব দিয়ে। কিন্তু আব্দুর রহমানের রাজহুয়া চিন্তা নকৰি ব্যক্তিগত লাভালাভৰ উদ্দেশ্যে ভূমিখিনি গোপনে নিজৰ নামত নাম জাৰি কৰে। এনে চক্ৰান্ত ফাদিল হোৱাৰ পিছত কালি ৰাইজে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি ক্লাবৰ 1 ইঞ্চিমান ভূমি অইন কাকো দিয়া নহ'ব বুলি কয়। প্ৰতিবাদী সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল কুদ্দুছ, আবেদ আলী, ইবনে সৈয়দ, জসিমউদ্দিন, মনিরুদ্দিন, আনোয়ার হাফিজ, জংশের আলী, মুজাম্মেল মণ্ডল, নুর ইসলাম প্ৰমুখ্যে ব্যক্তিসকলে ভাষণ আগবঢ়ায়। সভাৰ অন্তত ক্লাবৰ ভূমি বিক্ৰী কৰা নচলিব, এই সংক্ৰান্তত ৰাইজে আদালতৰ দ্বাৰস্থ হ'ব বুলিও কয়। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, 3F নিউজ লাইভ। একচুৱেলি অৰুণোদয় ক্লাবখন তাৰ নিজৰ মাটিত আজিলৈকে এক্সিষ্টিং আছে, বিল্ডিংটো এক্সিষ্টিং আছে, সন্মুখত যিখিনি মাটি সেইখিনিও এক্সিষ্টিং আছে। কিন্তু আমি জানিব পাৰিলোঁ ইতিমধ্যে অতি গোপনীয়তাৰ সৈতে শিমুলবাৰীৰ আব্দুর রহমান নামৰ মানুহজন তাৰ নিজৰ নামত সেই মাটিখিনি দলিল এবং নামজাৰি কৰি লোৱা বুলি শুনিলোঁ। গতিকে এইটো ঠিক হোৱা নাই। এইটো আমি চৰকাৰৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আমাৰ চাৰ্কেল অফিচাৰ মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। যিহেতু তাতে বহু পুৰণা 40 বছৰৰ পৰা এখন বিল্ডিং অৰুণোদয় ক্লাবৰ নামত স্থাপন হৈ আছে। গতিকে এই ঘৰখিনি য'ত আছে সেই মাটিখিনি অৰুণোদয় ক্লাবৰ নামতেই হ'ব লাগে। এইখিনিয়ে আমাৰ আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিশেষ আবেদন অনিবেদন। কি বিচাৰে? আমি বিচাৰিছোঁ এই শিমুলবাৰী অৰুণোদয় ক্লাবৰ মাটি 2 নম্বৰী কৰি মণ্ডল আৰু কানান গৈ চালাকি চতুৰালি কৰি ইয়াতে ফটো মাৰিয়ে লৈ যায়। মহৰীৰ লগত আছিল আৰু মণ্ডল আছিল। আব্দুর রহমান নামৰ মানুহে মই জানা পাইছোঁ যে খৰিদ কৰিছে। গতিকে এইটো চৰকাৰী মাটিত কোনে বা ফটো মাৰিছে। মণ্ডল আৰু কানান গৈ আৰু যিজন মহৰী আছিল তাক এৰেষ্ট কৰিব লাগে, তাৰ সার্টিফিকেট মানে লাইসেন্স ক্যান্সেল করব লাগে, তার জেল হাজতত লব লাগে। এটো অমিতুল হক মহরি তাক এরেস্ট করব লাগে, লাইসেন্স ক্যান্সেল করব লাগে। ডিসি মহোদয়ের কাছে মই সার্কেল মই অনুরোধ রাখছো। এবং সিএম স্যারের অরুণোদয় ক্লাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। সরকারি মাটি দখল করা নচলিব, শিমুলবাড়ি অরুণোদয় ক্লাবের মাটি দখল করা নচলিব, শিমুলবাড়ি অরুণোদয় ক্লাবের মাটি দখল করা নচলিব, শিমুলবাড়ি অরুণোদয় মাটি দখল করা দখলকারী এরেস্ট করো, শিমুলবাড়ি অরুণোদয় ক্লাবের মাটি দখলকারী এরেস্ট করো, জেল হাজতত গতাই দিও, জেল হাজতত বড়াই দিও। ইনক্লাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শিমুলবাড়ি অরুণোদয় ক্লাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শিমুলবাড়ি অরুণোদয় ক্লাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দখলকারী এরেস্ট করো, শিমুলবাড়ি দখলকারী আব্দুর রহমানক এরেস্ট করো, শিমুলবাড়ি আব্দুর রহমানক এরেস্ট করো, আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আব্দুর রহমান এরেস্ট করিব লাগিবই। লক্ষীপুৰৰ বাবলু হোটেল
আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লক্ষীপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।